কি হলো? ये इसका क्या हुआ? बाइक चल के जा रहा है। अगर कुछ मदद चाहिए तो क्या हुआ भैया? तेल नहीं है? क्या हुआ भैया? अच्छा तेल नहीं है तो पेट्रोल पंप इधर किधर है? कितना दूर है? आप बैठ सकते हो? मैं धक्का मार दूँ? हो जाएगा ना रास्ते में। हाँ क्या दिक्कत नहीं होगा। चलो मैं देखता हूँ अगर धक्का मार के जाता है तो। कहाँ पे लगाए? हाँ चैलेंजर में। ऐसे तो नहीं होगा शायद। इसे कैसे मारा जाएगा? गाड़ी लग जाएगा। यहाँ से लगेगा गाड़ी टच हो जाएगा। बोतल है? बोतल में थोड़ा पेट्रोल दे देगा। पाइप ये निकाल सकते हो? बोतल से निकाल सकते हो? मैं थोड़ा दे देगा पेट्रोल पंप तक। तुम पकड़ सकते हो मेरे पीछे हाथ से? पकड़ सकते हो? सकते हो कि नहीं? देखो पकड़ सकते हो कि? आ जाओ। चलेगा? चलो आ जाओ। इतना भारी गाड़ी है यार, तुम धक्का मार के कैसे जाओगे? इसलिए मैं देखा था तो रुक गया। ठीक है जाएगा? चलो आ जाओ। पेट्रोल पंप कितना दूर है? चलेगा? थोड़ा दिक्कत आ रहा है ना? कोई बात नहीं, फिर पकड़ो। क्या नहीं होगा? हम धक्का मार के जाएगा। यहाँ से तो ऐसे ही फ्री भी चला जाएगा। यहाँ से चलो। ये तो डाउन है ना, ये तो अपने आप चला जाएगा। थोड़ा पकड़ो। जाओ ब्रेक छोड़ दो, जाओ। तो धक्का मार के स्पीड दे दो इसको। कहाँ से हो? मैं नौगांव से आया हूँ। नौगांव पता है? नौगांव ये नौगांव टाउन गई। आप कहाँ के हो? हाँ पतावारी। ब्रेक ब्रेक मत लगाओ, जाओ जाते रहो। हाँ यूट्यूब चैनल है क्या? यूट्यूब चैनल में अभी तो खुला नहीं है, खुलेगा सोच रहा हूँ। कहाँ से जाओ? बेचारा बहुत परेशान है। अरे यार इस बंदे का भिखारी ऐसे रोड पे बैठा है, देखो। अस्सलाम वालेकुम।
आपका कोई नहीं है चाचा जी? आपका कोई नहीं है? आपका कोई बेटा बेटी नहीं है? हिंदी मालूम या আসামিজ? আসামিজ। আপোনাৰ একো কোনো নাই নে ল'ৰা ছোৱালী? আছে ঘৰতে আছে। কি আপোনাৰ খোৱা বোৱা নিদিয়ে নে এনেকৈ যে আপুনি ৰ'দত বহি আছে? বিয়া চিয়া পাতিলে নেকি? ল'ৰা ছোৱালীয়ে বিয়া চিয়া পাতিলে নে? সৰু সৰু ল'ৰা ছোৱালী? অঁ আপোনাৰ হাতখন কি হৈছে? অঁ কিবা খাইছিলে নে? কিবা খাইছে নে? চাহ তাহ খাইছোঁ। কি দুপৰীয়া ভাত খোৱা নাই? তো ওচৰত হোটেল আছে নেকি? ওচৰত হোটেল আছেনে? হোটেলত আছে বাবা, ভাত নাখাওঁ। যিখিনিতে ভাত আমাক কিনি দিব, পইচা দিলে আমি বুজিলে কিনি খাম। মই পইচাও দিম ভাতো খুৱাম। হয় নেকি? হল্লা বাবা, হল্লা বাবা। ভাত আমি কিনি খালোঁ হয় বাবা। এতিয়া তুমি ইয়াত বহি আছা, ইয়াৰ পৰা কেনেকৈ যাবা হোটেলত? ইয়াৰ পৰা কেনেকৈ যাবা হোটেলত ভাত খাবলৈ? আমি যাব পাৰিম, খোজ কঢ়া পাৰোঁ। হোটেলত বাইকৰ পিছত বহিব পাৰিবা? মই আকৌ ইয়াত দি যাম তোমাক। ভাত খুৱাই পইচা দি কাপোৰ কিনি দিম, আকৌ ইয়াতে আনি বহাই দিম। কাপোৰো কিনি দিব? অঁ দিম আহক। লুংগি দিব? লুংগি দিম। আচ্ছা। যাব পাৰিব? বাইকত যাওঁ। আহক। चाचा जी बेचा सो गाइस अभी मैं इधर होटल में बैठा हूँ और चाचा जी हाथ खिला रहे हैं और मैं एक रेड बॉल पी लेता हूँ। उसके बाद मेरे कैमरा पे बिल्कुल साथ नहीं है, मैं सीधा चला जाएगा साथ से और रेड बॉल हटा दे। মই এটা ৰেড বুল কিনি লৈছোঁ। ৰেড বুল খাই দিওঁ, চাৰিটা ভাত খাই দিওঁ। এখন আছে লুংগি? চোৱা লুংগি আছেনে নাই খুৰা? হা অ' ভাই এই লুংগি আছেনে? লুংগি ক'ত পাম লুঙ্গি? এই আগত যাব টাইমছৰ দোকান বুলি ক'ব। এই আগত টাইমছৰ এইটো লাইনতে লাইনতে অলপমান হেৰিটো ফটোটো আছে। খাবলৈ যাব। उसका टांग भी ठीक नहीं लग रहा है भाई चाचा जी का। कैसे जा रहा है देखो पैदल। অলপ ভাল চাই দি দিবা লুংগিখন। চাচা চোৱা চোৱা ভালকৈ তোমাৰ পচন্দ মতে চোৱা কোনখন লাগে। এখন লাগে দোকানী যিটো সেইটো কিমান ভাই? 420 টকা। হা 420 420 বেছি নহয় নহয়। আৰু এইটো আহিব 380। 420 টকা অলপ বেছি লগা নাই নহয়? অলপ বেছি লাগিছে। অৰিজিনেল কিতাপ নহয়। 20 টকা এটা বাদ দিয়ক, 400 টকা লৈ লওক। লৈ যাওক।
এনে তাৰমানে 450 কয় এনে ইয়াত 20 টকা এটা এৰি দিয়ক আৰু মইতো এনেই হেল্পহে কৰিছোঁ গম পাইছোঁ সেইকাৰণে মই ইয়াতক এনে দাম নকওঁ গম নাপায় মই এতিয়া হ'ল তাতে নি দিওঁ নে যাব পাৰিম যাব পাৰিবা এনেই আস্তে আস্তে যাই থাকিম যাব পাৰিম তুমি হতে কষ্ট কৰি কিয় যাবা এতিয়া পাৰিবা মই দিব নালাগেতো এইফালে কিবা এটা কোৱাচোন এইটো ভিডিঅ' হৈ আছে কিবা এটা কোৱাচোন মোৰ লগত আপোনাকে হেল্প কৰিছোঁ মনত কেনে লাগিছে ভাল লাগিছে নে বেয়া লাগিছে ভাল লাগিছে কিমান ভাল লাগিছে খুচি হৈছোঁ টকা আৰু এখন লৈ লোৱা এইটো লৈ লোৱা খুচি হৈছোঁ ক'ত খুচি হৈছা তেতিয়াহ'লে খোজকাঢ়ি যাব পাৰিবা ঠিক আছে তেতিয়াহ'লে যোৱা কৰিবা মোৰ কাৰণে দেই যোৱা চ' বেশি দিবা পারা তোকে দান করো বুঝিনা মগিনা বেশি খোয়া বাগান তোকে দান করো আল্লাহ সুবহান আল্লাহ আমিন সুরমা মিন আলমাত ওনাই লাল্লাহ মুহাম্মদ রাসূলুল্লাহ ঠিক আছে যাও তো আতিতে যাও ঠিক আছে যোৱা ঘৰ কোনখানি গো বাবা আমাৰ নগাঁও এতিয়া মই নগাঁও যাম শুনিছ যোৱা তেতিয়াহ'লে খোজকাঢ়ি যাব পাৰিবাতো কোনো চাকৰি তাকৰি আছে না বাবা তোমাৰ চাকৰি নাই আমি বিদেশত থাকোঁ ডুবাই আচ্ছা বিদেশত কাম কৰোঁ কৈছে যোৱা পইচা আছেতো আৰু কিবা লাগিব আর কি নাবো বাবা যোৱা তেতিয়াহ'লে হা চ' চাচা বহুত হেপী বহুত আনন্দ এখন লুংগি দিলোঁ ভাত চাত খুৱাই দিলোঁ টকাও 100 দিলোঁ তেতিয়া আৰু বহুত হেপী আছে চ' মই এতিয়া ওলাম চিধা ডিৰেক্টলি গুৱাহাটী আৰু ক'তো নৰখোঁ बहुत देरी हो गल सो मैं फाइनली आके खानापाड़ा आ चुका हूँ तो अब ये है मेरा नवा का रूट तो इसमें थोड़ी देर रुकने का जगह नहीं मेरे गोप्रो में चार्ज ख़त्म हो चुका है इसीलिए ये डेड हो चुका है इसलिए मैं मोबाइल से वीडियो बनाना पड़ रहा है कोई बात नहीं मैं जब खानापाड़ा आ गया तो अपना रास्ता पे आ गया तो आराम से मैं जा सकता हूँ तो मैं खानापाड़ा है पालूँ ही এতিয়া খানাপাৰাত ৰখিছোঁ অলপ সময় 10 মিনিটমান কিবা এটা খাম তাৰপাছত আকৌ খানাপাৰাৰ পৰা একদম নগাঁওলৈকে ক'তো নৰখোঁ আৰু গধূলি হ'ল বৰষুণো আহি আছে উপায় নাই চ' এইখনেই আমাৰ খানাপাৰা नगर रास्ता है सो हाय गाइस ये मैं जागीर रोड हूँ और इस पे इधर जंगली 2 हाथी निकाला है तो मैंने बाइक की चाबी ले लो ये सब मानो इधर खड़ा है हाथी देखने वाले एकदम जंगली 2 हाथी निकाला है तो मैं भी मेरा गोप्रो का हेलमेट ये ख़राब हो गया बैटरी डेड हो गया सो मैं ऐसे ही अगर हाथी कहाँ है यार हाथी का 5 जाने में डर लग रहा है ये है जंगली हाथी ये जो आदमी भाग रहा है इसके अंदर देखो कितना आदमी इधर खड़ा है এখন জাগিৰ ৰোড হয় আৰু ইয়াত মানে জংগলী হাতী ওলাইছে এইটো এটা সেইটো এটা দুটা দুটা হাতী ওলাইছে ইয়াত চব মানুহ ৰখি আছে হাতী দেখিবলৈ মই অকণমান ওচৰত গৈছোঁ ভয়ো লাগিছে চোৱা কিমান মানুহ ইয়াত থিয় হৈ আছে হাতী দেখিবলৈ সেইটো এই ওলাই আহিছে সি নাইবা অলপ দূৰ কৰিছে এইটো এটা হাতী ৰাস্তাটোতে থাকিলে কেনেকৈ পাৰ হ'ব এই ৰাস্তাটো পাৰ হ'ব বিচাৰিছে মানুহে ইফালে দেখি পেলাই ৰখি আছে মানুহ যে মাৰে এনে নামাৰে তো মানুহবোৰ আচলতে ওচৰত যাব নালাগে এই চোৱা মানুহ এটা গৈ আছে গৈছে চোৱা মানুহ এটা কিমান ওচৰত গৈ আছে এইটো কি বেয়া কথা হ'ল মৰিব মন আছে নেকি এই চাক এটা হাতী কিবা এটা দি আহিছে সেইটো আৰু এটা
পাগল হে পাগলে হ'ব ছাৰ জংলী হাতীৰ ওচৰত ঐ নাই ভাই নাই 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 তেওঁ বেয়াকৈ কোৱা নাই দেই ভাই অ' ভাই কাজিয়া নকৰিব ভাই এইটো জংলী হাতী আছে ওচৰত মানুহজন কৈছে কিবা এটা দিবলৈ তেওঁ এই ভিতৰত এটা গৈছে এইটো আগুৱাই আছে ধুনীয়াকৈ দেখিব পাইছে এইটো জংঘলী হাতী হয় কিমান মানুহ কিমান মানুহ চব মানুহ কি হৈছে অ' ভাই অবুজন মানুহক ভাই বুজাই লাভ নাই তাৰ কাৰণেহে অবুজন মানুহক বুজাই লাভ নাই ওলাইছে जनवा हाथी जंगल का राजा ये निकल चुका है 2 रोड पार होना है लेकिन इधर बहुत लोग खड़ा है इसलिए वो लोग पार नहीं हो रहे देख सकते हो मैं जूम करके थोड़ा दिखा रहा हूँ मेरा GoPro ख़राब है तो दिखा रहा हूँ देखो निकल আমি আঁতৰি গ'লে চাগে তেওঁ পাৰ হ'ব নহ'লেতো পাৰ নহ'ব চাগে ये है শাল বাগান গুৱাহাটী টু নগাঁও দূৰত गुवाहाटी टू नगाँव এখন মোৰ বাইকখন তো গৈছিলোঁ আৰু চ হাতী দেখিলে আপোনালোকেও দেখিলে ময়ো দেখিলোঁ গণেশ বাবা এইটো জংঘল এইটো চাইডতো জংঘল এইটো চাইডতো জংঘল হাতীটো কেৱল পাৰহে হ'ব বিচাৰিছে কিন্তু মানুহে পাৰ হৈ দিয়া নাই মানুহ দেখি পাৰ হোৱা নাই অলপ ভয় খাইছে চ' মই কৈছোঁ বহুত দূৰলৈ যাব লাগে তো গাড়ীখন গুৱাহাটী ফালে যাব বিচাৰিছে চ গাড়ীখন কিয় হৈছে হাতীটো পাৰ হ'বলৈ আপোনালোকে দেখিব পাইছে অ' চিঞৰ বাখৰ নকৰিব ভাই ये गाड़ी गुवाहाटी तक जाना है इधर रुका है ये हाथी पार होने के लिए ये देखिए एक हाथी बीच में आया जब तक देख सकते हो गौर पे एक हाथी बीच में आया ये पार हो रहा है ये हाथी पार हो रहा है एक पार हो रहा है एक खड़ा है अभी तक এটা পাৰ হৈছে আৰু এটা সেইটো হাতী অলপ ৰাখি দিয়া আৰু এটা আছে পাৰ হৈ লওক তুমি অলপ ৰাখি দিয়া এই গালিৰ পোহৰত ভালকৈ দেখি পোৱা নাই এই দুটা এই সোমাই আৰু এটা আহিছে ইটোতো পাৰ হৈ অঁ এই আৰু এটা পাৰ হৈছে পাৰ হৈ গ'ল আমি যাব